নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি অৰ্থাৎ 2 মে তাৰিখে অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু সেই নিৰ্বাচনত কোনে কোন সমষ্টিত জয়ী হ'ল কোন দলৰ প্ৰাৰ্থীয়ে নিজৰ ভাগ্যত জয়ী হ'ব পাৰিলে আৰু কোন জয়ী হ'ব পৰা নাই কোন দলে কিমান সমষ্টিত জয় লাভ কৰিছে আহক আমি সেই তথ্যবোৰ আজি অলপ জানো বৰ্তমান সময়ত যদি আমি চাব যাওঁ যে কোন ৰাজনৈতিক দলে কিমান সমষ্টি গ্ৰহণ কৰিলে কিমান সমষ্টিত জয়ী হ'ব পাৰিলে সেই তথ্য যদি চাব যাওঁ তেতিয়া হলে এটা তথ্য চাওক যে বিজেপি এজেপি আৰু ইউপিএল মিত্ৰজোঁটে লাভ কৰিছে মুঠ ৭৪খন আসন আৰু কংগ্ৰেছ বিপিএফ এআইইউডিএফ চিপিএম চিপিআইএম এই সকলোকেইটাই মিলি মহাজোঁটে লাভ কৰিছে মুঠ ৫০টা আসন আৰু আদাৰ্ছে লাভ কৰিছে এটা আসন অৰ্থাৎ ৰাইজৰ দলে এটা আসন লাভ কৰিছে গতিকে এই মুহূৰ্তত এটা কথা নিৰ্দিষ্টকৈ ক'ব পৰা যায় যে অসমত আকৌ এবাৰ নতুনকৈ বিজেপি চৰকাৰ গঠন হ'বলৈ গৈ আছে এই তথ্যটো যদি চোৱা যায় তেতিয়াহ'লে ক'ব পৰা যায় যে বিজেপিয়ে ২০২১ চনত অৰ্থাৎ যোৱাকালি ২ মে তাৰিখে যিটো নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল তাত বিজেপিয়ে অকলশৰীয়াকৈ ৫৯টা সিট জয়ী সাব্যস্ত কৰিবলৈ পালে আৰু ২০১৬ চনত নিজে অকলশৰীয়াকৈ ৬০টা আসন জয় নিশ্চিত হৈছিল আৰু এইবাৰ তাতকৈ এটা আসন কমিছে আৰু কংগ্ৰেছৰ যদি চোৱা যায় এইবাৰ কংগ্ৰেছে নিজে অকলশৰীয়াকৈ ৩০টা আসন লাভ কৰিছে আৰু ২০১৬ চনত কংগ্ৰেছে অকলে ২৬টা আসন লাভ কৰিছিল এআইইউডিএফে এইবাৰ অৰ্থাৎ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত যোৱাকালি হৈ যোৱা ২ মেত হৈ যোৱা নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা কৰা হ'ল তেতিয়া এআইইউডিএফে অকলে ১৬টা আসন নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ল আৰু যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ১৩টা আসন লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে এইবাৰ দেখা গ'ল এআইইউডিএফৰ যিটো আসনৰ সংখ্যা ৩টা আসন বাঢ়িছে এজেপি যদি চোৱা হয় তেতিয়াহ'লে এইবাৰ ৯খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ১৪টা আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইউপিপিএল যিহেতু এইবাৰ বিজেপিৰ লগত আহি যুক্ত হৈছে গতিকে ইউপিপিএলে এইবাৰ ৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ২০১৬ চনত ইউপিএল যিহেতু ইয়াত নাছিল আৰু ৰাইজৰ দলে এইবাৰ এখন আসন লাভ কৰিবলৈ সক্ষম হ'ল মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো বজাই দিব যাতে আগলৈও মই আপলোড কৰা ভিডিঅ'সমূহ যাতে আপোনালোকে চাব পাৰে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব